হেল্ল' গাইছ, আজি আপোনালোক মই আৰু এটা নিউজ দিবলৈ ওলাইছোঁ। নিউজটো হৈছে মুস্তাফিৰ ৰহমানৰ ওপৰত। মই যে কৈছিলোঁ যোৱা ভিডিঅ'ত মুস্তাফিৰ ৰহমানক এজন ছোৱালী ব্লেকমেইল কৰি থকা হৈছে। ছোৱালী এজনে নহয়, আচলতে তেওঁলোকৰ এটা গেং আছে। গেংটোৱে তেওঁক ব্লেকমেইল কৰি থকা হৈছে, মানে 20 লাখ টকাৰ দাবী দিয়া হৈছে। যদি মিছা বুলি ভাবিছে আপোনালোকে মুস্তাফিৰ ৰহমানৰ মুখৰে শুনো একবাৰ। শুনাম আৰু যিটো মাষ্টাৰ ৰেকৰ্ডিং আছে, যিটো মানে য'ত আপোনালোকে গমেই পাব যে কোনে কৰিছে, মোৰ এজন নিজৰ মানুহে কৰিছে, মোৰ লগত একেলগে কাম কৰা এজন ব্যক্তিয়ে কৰিছে। সেই ৰেকৰ্ডিঙো মোৰ ওচৰত আছে, সেইটো মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত প্লে কৰিম আৰু সেইটো ক্লিয়াৰিফিকেশ্যন আপোনালোকক দিম যে আচলতে মোৰ ওপৰত ইমান মিছা ইলজাম কিয় দিছিলে। টকাৰ কাৰণে আৰু না বেলেগ কিবা কাৰণত? টকাৰ কাৰণেও দিছে আৰু বেলেগ কাৰণতো দিছে, দুটা কাৰণে মোৰ হাতত আহি পৰিছে। তো গাইছ, আপোনালোকে শুনিলে তেওঁৰ এজন নিজৰ মানুহে তেওঁক ধোকা দি আছে বৰ্তমান। তেওঁলোকৰ এটা চেনেল আছিল, ইউটিউব চেনেল, যোনটো চেনেলটো টাৰ্মিনেট কৰি দিছে ইউটিউবৰ ফালৰ পৰা। আৰু এই চেনেলটোৰ ওপৰত মুস্তাফিৰ ৰহমানে কি কৈছে নিজে শুনিলে আপোনালোকে। শুনক। তাৰপিছত পাৰণ মিউজিকৰ কথা মই এই ভিডিঅ'ৰ পৰৱৰ্তী ভিডিঅ'ত ক'ম বাৰু। তেওঁলোকৰ চেনেল ডিচেবল হৈছে কি হোৱা নাই, তো তেওঁলোকে মোৰ ওপৰত ব্লেম দিছে নিউজ চেনেলত গৈ পেলাই। আৰু মোৰ নিউজ চেনেলৰ প্ৰয়োজন নাই বাৰু, মোৰ অসমত ছাবস্ক্ৰাইবাৰ আছে, অল অসমত মোৰ ইয়াতে ভিডিঅ' বনালে অল অসমে পাই যায়, আৰু সেইকাৰণে মই এইটো ব্যৱস্থা বাছি লৈছোঁ। তো গাইছ, শুনিলে আপোনালোকে মুস্তাফিৰ ৰহমানে তেওঁলোকৰ চেনেলৰ ওপৰত কি ক'লে, আৰু এইবাৰ মই আপোনালোকক শুনাম মুস্তাফিৰ ৰহমানৰ কল ৰেকৰ্ডিং। ফাঁচাব নহয়, সি যে মোৰ ওপৰত ইমান মিছা কথাবিলাক দিছে ন, তুমি কিবা জানা ইয়াৰ পিছত কাই আছে, কিবা জানা নেকি তুমি কোৱাচোন? জানো কোন আছে কোৱাচোন? ইয়াৰ পিছত তাই মিছা বদনাম দিছে। মিছা বদনাম যে দিছে, এতিয়াতো তাৰ পাৰাবিন নিজে মিলি পেলাই এইবিলাক কৰিছে, আৰু মোৰ কথাবিলাক ইহঁতে মানে বনাই কেনে এইবোৰ কি মনিয়ে দাবী কৰিছে যে মোক 20 লাখ টকা দিব লাগিব হা। তেতিয়া এইটো কথা সেইটো ৰেকৰ্ডিং মোৰ তাত আছে, 20 লাখ টকা খোজা। আচ্ছা, মনে মনে কৰি ৰাখিছো মই হা। আচ্ছা আচ্ছা। এতিয়া এইটো ভাল হ'ব যে পইচাৰ কাৰণে যে মনিয়ে এইবোৰ কৰিছে। 20 লাখ টকা এটা পইচাৰ কাৰণে কৰিছে তো। তো গাইছ, আপোনালোকে শুনিলে মুস্তাফিৰ ৰহমানৰ কল ৰেকৰ্ডিং। যিহেতু গাইছ এইখিনি আছিল আজিলৈকে, আৰু যদি ভিডিঅ' চাই ভাল পায় ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আৰু মুস্তাফিৰ ৰহমানৰ ওপৰত আপোনালোকে কি কয় মতামতটো নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ।